वेलकम गाइस बहुत दिन मूरत लग पाइছোঁ আপোনালোকক। আজি আমি অলপ বিজয়নগৰ দেখি যাওঁ, মিৰ্জা পিনে যাওঁ আৰু এই মুনৰ বোলে ভাগিনাকৰ আজি কালিনা পৰহি জন্মদিন, কিবা আনবা যায়, গাড়ী আনবা যায় বোলে সি গাইছ। তো সেয়ে দেখাওঁ আজি আৰু বেলেগ কণ্টেণ্ট নাই আৰু তেনেকৈ। তো চাওকচোন যাওঁ। আমি যাব ওলাইছোঁ এতিয়া মিৰ্জাৰ। ইয়াতে কিবা হৈছে এতিয়া এই মাটি পেলাইছে মাটি পেলাইছে এইবিলাক গাইছ। মানে কিবা পুলিচ চুলিচ আছে নেকি আগত, ফৰেষ্টাৰ পুলিচ চুলিচ আছে নেকি আগত, সেইকাৰণে হঠাতে পেলাই দিছে মাটিখিনি। ভিডিঅ' কৰি আছে তো মানুহে, কিয় পেলাই দিছে মাটি, কি কাৰণত পেলাই দিলি ইয়াত? গাড়ী থাকি লাগিল আমি এতিয়া গাড়ী কিনিব যাম এতিয়া। নকৰোঁ এতিয়া, চাই থাকক আপোনালোকে কি গাড়ী কিনো। ये आरपीएम दे करे लगे ना कि এখন দিছোঁ দে, ফটো চাওঁচোন। দেখা নাই বহে গাইছ সদায় আধা ঘণ্টা খাই আনে। আছে আৰু এখন আছে গেলা আৰু আহিলা এখন আৰু গাইছ। বাপ ৰে বাপ, কিমান ৰখবি আৰু এখনত। গাড়ীত তেলো নাই, বন্ধই হ'ব নেকি এইখিনি। এটা বোলে পুলিচে গৈছে এম বি আই গৈছে গাইছ। এই আগত বোলে এম বহি আছে আৰু ৰেলুখান দুখান বললা পকা ৰ'দ। এম বি আইৰ পৰা কেনেকৈ বাচিম আপোনালোকক দেখাম এতিয়া। এটা দুৰ্গা পূজা হয় আমাৰ। এই ৰেলখান যাক গাইছ দেখাম। আজি কিবা পৰীক্ষা আছে সদায় হয়, আজি কিবা এক্সাম চলি আছে গাইছ। সদায় ৰবিবাৰে চলে ইয়াত, সদায় ৰবিবাৰে চলে গাইছ এক্সামটো। মিৰ্জা পূজা মণ্ডপ গাড়ীতে ৰাস হয় আৰু দুৰ্গা পূজা হয়। এই লেফ্ট চাইডে সোমাই দি, লেফ্ট চাইড বাজাৰ হা। এই উৰ্বশীত পাবি, উৰ্বশীত এখন ৰাইট চাইড এখন পাৰ্কিং কৰি থলোঁ গাইছ। অলপ পাৰ্কিঙৰ বেয়া ব্যৱস্থাটো অলপ ভাল নহয় পাৰ্কিঙত, য'তে গাড়ী ৰখায়। কি কিনবি হেলিকপ্টাৰ না কি? এখনত নহয় আগৰখনতো। কি কিনবি? হেলিকপ্টাৰ গাড়ী নহ'ব, সৰু গাড়ী এখন চব সেই বহিলে ভাঙব এখন। এইটো গুদাম লৈ আহিবা লাগলি না। ডিলাৰে গাড়ী ল'ব লাগছে, ডিলাৰ বোলে এখন ডিলাৰ না দোকান কচোন গাড়ী যাব। কমেণ্ট কৰকচোন আপোনালোকে, এখন ডিলাৰ না এখন গাড়ী ডিলাৰ না কি দোকান এখন ষ্টেচনাৰী দোকান। মই ফাইনেন্সত গাড়ী লৈ আছোঁ, আপোনালোকক দেখাম। ফাইনেন্সত ল'ব বোলে এখন গাড়ীখন। মামি হয় এখন মামি হয়নে ফাইনেন্সত লোৱা গাড়ী লাইচ লাগব লাগিব। আমাৰ বইনি নাই দেচোন, হয় নেকি? মামি এখন মামাও নহওক আৰু বইনি থকালে বেলেগ কথা আছিল। এনেকৈ চেখাং কৰচোন আপোনালোকক। চাৰে তালা খুলি আছে। ये आरपीएम दे करे लगे ना कि এখন দিছোঁ দে, ফটো চাওঁচোন।
পালি না গাড়ীখন নাই নাই হা দে বেলেগ চাং দে পালি না নাই নাই পোৱা নাই ৰ'ব মই পচন্দৰ গাড়ী চিনি পোৱা নাই বোলে অকণমান RPM দিয়া লাগে গাড়ী সৰুৰ পৰাই চলাব বোলে RPM দিয়া তাৰ ওপৰত চাবাইছিলোঁ কিন্তু কি পাং না নাপাং গাইছ চাং আছে নে নাই আমি গাড়ী বিচাৰি পোৱা নাই এতিয়া আহিলোঁ আমি এতিয়া এম বাজাৰত সোমাম ইয়াতে চাই লওঁ পাওঁ নে নাপাওঁ এই বিৰাজে দেখিছিল বোলে আগতে ক'ৰবাত আছিল সেইটো ঠাইত বা আছে নে নাই গাড়ীখন নাপালোঁ কেনে টাইপৰ গাড়ী লাগে তো মানে আপাক মানে মিনি হায়াবুছা মিনি আহিছা আনছা কেই টাকা 2000 2000 মান আনছো 2000 তাৰ পিছত পেডেল পাতা নাপাবি কিয় নাপাম বা হা কিয় নাপাম আমি 20 টকা 30 টকাতে পাই ৰিংছত পা লৈ যাব লাগিব নহ'লে সেইটো গাড়ী বিচাৰিম এতিয়া বেলেগ উপায় নাই এতিয়া ক'ত যাবি এতিয়া যাওঁ বিজয়নগৰ বিজয়নগৰত পাব লাগে কিন্তু পাব লাগে চাই লওঁ কি হয় এই গাইছ আমি আহিলোঁ এম বাজাৰৰ পৰা একো নাই এম বাজাৰখনত সৰু চলি বস্তুৱে নাই এই দৌৰিত আমি আজি যাব ওলাইছোঁ ক'ত যাম আমি যাব ওলাইছোঁ এতিয়া বিজয়নগৰ কালিতো যোৱা নহ'লে সেইকাৰণে ভ্লগটো দিব নোৱাৰিলোঁ আজি দিম আৰু ভ্লগটো আমি মিৰ্জাত নাচাওঁ আজি ডাইৰেক্ট আমি বিজয়নগৰতে যাম নাপায় দেচোন হায়াবুছা কি মিনি হায়াবুছা মানে নাপায় তথাপি আমি এতিয়া যাওঁ দেচোন বিজয়নগৰত যাওঁ গাইছ দেখাইছোঁ ৰ'বা আপোনালোকক আছিলোঁ কালিও ৰেল বস্তি আহোঁতেও ৰেল বস্তি আজি ৰেল নপৰে ৰেল গেট পৰে ৰেল গেটটো বস্তি দেচোন গাইছ আজিও ৰেল গেট পৰছি এই বাজানা সদায় বাজানা এখন কালি আমি ক'ত যাম কালি চান্দুবি যাম আমি গাইছ চান্দুবি কোনে চাব আমি যাম তাৰমানে সিহঁতক নেদেখা আমি ফাৰ্ষ্ট দেখা পাম ছেকেণ্ড দেখা পাব আৰু নহ'লে সেইটোৱে আৰু একেলগে দেখাই দিম লাইভ শ্ব' কৰি দিম না আহিব দিলি এলডালমান আহি যাব মুন 400 বুলি আছে ইনষ্টা একাউণ্টত লাইভত যাব কালি আপোনালোকে চান্দুবি চাব দেখা পাব অলপ তেল ভৰাব আহিছোঁ আৰু 80 টকাত তেল ভৰাই যাওঁ 80 টকা দিবিও তেল কালি গা মই হৰাক মাল নাই হৰাক মাল 10 দেখিলোঁ তেতিয়া ক'তবা আছে এতিয়া নাজানো আমি তেল ভৰাই যাওঁ দে গাইছ বিজয়নগৰত ইমান পালোঁ আছোঁ এখন দোকানত চাই লওঁ আছে নে নাই বস্তু আছে এই এখন হেলিকপ্টাৰখন হয় দেই তেৰশমান লো 1300মান হ'লে লৈ যাওঁ আৰু না কি বেছি পোৱা যায় ওলাই দিছোঁ চাওঁ দে আছে নেকি কালাৰ এখন বগাই আছে এইফালে পেডেল মাৰিব লাগিব না কিবা আছে হেণ্ডেল ঘূৰালে যায় থাকিব চাই লওঁ আছোঁ গাইছ পাণ্ডা খান লো মিনি হায়াবুছা এখন গাইছ বোলে বেটাৰী চেটাৰী লাগে নেকি খাই যাওঁ ৰ গাইছ বাইকখনতে থাকলে পুলিচ চুলিচে নধৰিলে ক'ত যাবি এইফালে গাইছ খাওঁ ৰ সেই ক'ত লাগছি না খাই মালটো ক'ত লাগছি না ইমান বেয়া লগা নাই খাওঁ ৰ পাৰব আমি গাইছ থওঁ এতিয়া আমি বেগন আনবক্সিং করবি নাকি দেখি হল কচু কি হল গেছটো চাওমিন যে খালো আমি খাওয়ার পিছত কি হল মই গম নাপালো না দেৰিকে খাওয়া হল অলপ প্লেট চিকেন চাওমিনত আছিল আমাৰ 70 টকা হয় এটা মই যাই কেনে ক'লো চাওমিন খাওঁ এটা
500 টকীয়া এখন দিলোঁ আমি দুটা খাইছোঁ না 140 টকা হ'ব লাগে টোটেল 40 টকা হ'ব লাগে টোটেল 500 টকীয়া এখন দিলোঁ 450 টকা ঘূৰাই দিছোঁ তাৰপিছত এতিয়া মোৰ লোকচান লোকচান নেকি তোৰ টোটেল লাভতে আছে তই বেগান এই বিহাই বুজা লৈছোঁ বুজি বেটাৰী ক'ত খুৱাইবা বেটাৰী ক'ত খুৱাইলে সিটো তোলে ক'ত বেটাৰী হয় গাইজ কিবা জানা নেকি আপোনালোকে জানিলে কি হ'ব কমেণ্টে দিবি গাইজ আমি এতিয়া ঘৰত আহি পালোঁ ইও যায় ঘৰত ই মানে ঘৰতে আছে দেচোন মই ঘৰত যাব বাকী আছে ময়ো ঘৰত যাওঁ ইও ঘৰত যাওক ইও ঘৰতে আছে তাৰপিছত হ'ব দে আজি আৰু এখানি ভিডিঅ' দিলোঁ আৰু কালি আমি এক ঠাইত যাম বেলেগ জেগাত যাম এটা জেগাত আছে গাড়ীখন আনিছোঁ নহয় গাড়ীখনত কিবা এটা প্লেনিং আছে আমাৰ কাক দিম কি কৰিম কালি আমি দেখাম আপোনালোক ন আজিৰ কাৰণে বাই বাই গাইছ দে বুজি গুড নাইট নহয় গুড আফটাৰনুন গাইছ দে গাইছ বাই বাই ভিডিঅ'টো ৰাতি চাব ভিডিঅ'টো ৰাতিয়ে চাব দিছোঁ সেইকাৰণে গুড নাইট দিছোঁ আৰু আমি এই এতিয়া আপলোড দিম অলপ পিছত যাম আৰু গাইছ বাই বাই Yeah.